মিছ BTC যি অনুষ্ঠানটো হীৰক ৰাভাৰ তত্ত্বাৱধানত এই প্ৰগ্ৰেমটো হ'বলৈ গৈ আছে। ইয়াৰ বাবে আমি শ্ৰীযুত হীৰক ৰাভাক আমি ধন্যবাদ জনাওঁ, আমি আটাইখিনি গাৰ্জেনে, যে তেওঁ ইমান ধুনীয়াকৈ ইমান ডাঙৰ প্লেটফৰ্ম দিছে আমাৰ ল'ৰা ছোৱালীখিনিক আগুৱাই নিবলৈ। এনেকুৱা এখন ওদালগুৰি জিলাৰ পৰা বা BTCৰ যিকোনো অঞ্চলৰ পৰা খুব কমেইহে ওলাই অহা বা এনেকুৱা প্লেটফৰ্ম দেখা যায়। গতিকে তেওঁক অশেষ ধন্যবাদ আমাৰ সকলো মাক দেউতাকৰ বা গাৰ্জেণ্টৰ পিনৰ পৰা, যে তেওঁ আমাৰ এই ল'ৰা ছোৱালীখিনি উঠি অহাৰ কাৰণে ইমানখিনি সুবিধা কৰি দিছে। আৰু তেওঁলোকৰ জোনাকী এণ্টাৰটেইনমেণ্টৰ অকল এইটো প্ৰগ্ৰেমেই নহয়, বিভিন্ন ধৰণৰ প্ৰগ্ৰেম ইতিমধ্যে কৰিছে আৰু আগুৱাই লৈ গৈ আছে। আৰু এতিয়া ভালেখিনি ল'ৰা ছোৱালীক দেখিছোঁ ইয়াত যোগদান কৰা, আৰু লগতে আৰু হৈও আছে বুলি জানিব পাৰিছোঁ। গতিকে আৰু যদি কোনোবা মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক আগুৱাই নিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে আগবাঢ়ি আহিব পাৰে আৰু যোগদান চলি আছে, কৰিব পাৰে। আজি এই জোনাকী এণ্টাৰটেইনমেণ্টৰ জৰিয়তে আজি মিছ BTCৰ কাৰণে আপোনালোকৰ ইয়াতে মানে আপোনাৰ ফটোশ্বুট হৈছিলে, যিটো নেকি আমাৰ শাস্ত্ৰীয় মানে কি ট্ৰেডিশ্যনেল সাজপাৰত আপোনাৰ এই কি কয় ফটোশ্বুট হৈছে। তাৰপিছত এতিয়া যিসকল অভিভাৱকে মানে এতিয়ালৈকে এই অনুষ্ঠানৰ লগত জড়িত নাই হোৱা, তেওঁলোকে অতি সোনকালে জড়িত হ'ব পাৰিব, কাৰণ এতিয়াও আমাৰ ৰেজিষ্ট্ৰেশ্যন খোলা আছে। তেওঁলোকে আহি নিজৰ ল'ৰা ছোৱালীখিনিক ইয়াতে যোগদান কৰি আমাৰ 30 জুলাইত গ্ৰেণ্ড ফিনালি হ'ব। তো সেইটো কাৰণে তেওঁলোকে আহি অনুষ্ঠানত যোগদান কৰি ল'ৰা ছোৱালীখিনিক অংশগ্ৰহণ কৰিবৰ কাৰণে অনুপ্ৰেৰণা কৰিব পাৰে, শ্ব'টো কৰিব পাৰিব। আৰু লগতে মই জোনাকী এণ্টাৰটেইনমেণ্টৰ হীৰক ৰাভা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এই প্লেটফৰ্মখন দিয়াৰ বাবে। আমাৰ কণ ল'ৰা ছোৱালীখিনিক যিখিনি প্লেটফৰ্ম দিছে, তেওঁলোকে গাঁও অঞ্চলৰ পৰা বা আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট বা বিভিন্ন আপোনাৰ বাক্সা, কোকৰাঝাৰ, চিৰাঙৰ পৰা ইয়াতে অংশগ্ৰহণ কৰিবলৈ আহিছে। আজি সকলো ইয়ালৈ আহি ফটোশ্বুট কৰিছে। ইমান ডাঙৰ এটা প্লেটফৰ্ম সকলোৱে পাইছে। মই ভাবোঁ আমাৰ মানে ওদালগুৰি ডিষ্ট্ৰিক্টত এনেকুৱা এটা অনুষ্ঠান যদি বছৰে হৈ থাকে, আমাৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাব আৰু ভৱিষ্যত উজ্জ্বল হ'ব বুলি মই কামনা কৰিছোঁ। তেওঁলোকে ডাঙৰ ফেশ্বন শ্ব'বোৰ এতিয়া আপোনালোকৰ এনেকুৱা হয়, বহুত সুযোগ পায়, নেশ্যনেল লেভেলত যাব পাৰিব, ইণ্টাৰনেশ্যনেল লেভেলত যাব পাৰিব। তেওঁলোকে ইয়াতে এনেকুৱা সৰু প্লেটফৰ্মৰ পৰাই এইটো ডাঙৰ প্লেটফৰ্মলৈকে আগুৱাই যাব পাৰিব। মই সেইটোৱে কামনা কৰিছোঁ। তেওঁলোকৰ কাৰণে এটাই মই অনুৰোধ জনাম, যে পাৰিলে এই গাঁও অঞ্চলত অকণমান গৈ জোনাকী এণ্টাৰটেইনমেণ্টৰ যিখিনি সদস্য আছে, তেওঁলোকে অকণমান গৈ তাতে গাঁৱৰ যিখিনি সৰু ল'ৰা ছোৱালী বা অভিভাৱকবিলাক আছে, তেওঁলোকৰ ওচৰত গৈ পেলাই অকণমান এই ফেশ্বনৰ কথা অকণমান বুজাই দিলে তেওঁলোকে হয়তো বুজি পাব, তেতিয়া হয়তো আগুৱাই আহিবৰ কাৰণে অনুপ্ৰেৰণা জাগিব পাৰে আৰু